ঘৰত এই 5টা সংকেত দেখিলেই বুজিব মা লক্ষ্মীৰ কৃপা আহিব পাৰে। আপুনি জানেনে ঘৰত কিছুমান বিশেষ সংকেত দেখা দিলে বহুতে তাক মা লক্ষ্মীৰ আগমনৰ ইংগিত বুলি মানে। আজি মই ক'ম এনে 5টা সংকেত যি দেখা দিলে বহুতে কয় ঘৰত সুখ শান্তি আৰু টকাৰ প্ৰৱেশ হ'ব পাৰে। ভিডিঅ'টো শেষলৈ চাওক কাৰণ শেষৰ সংকেতটো আটাইতকৈ গুৰুত্বপূৰ্ণ। প্ৰথমতে কৈছোঁ 1 নম্বৰ সংকেতটো হৈছে হঠাৎ ঘৰত সুগন্ধি অনুভৱ হোৱা, সুগন্ধ মানে ভাল গোন্ধ অনুভৱ হোৱা। যদি কোনো পাৰফিউম নথকাৰ পিছতো ঘৰত মিঠা সুগন্ধ আহে, বহুতে ইয়াক পজিটিভ এনাৰ্জিৰ লক্ষণ বুলি ধৰে। 2 নম্বৰ সংকেতটো সৰু চৰাই বা প্ৰজাপতি ঘৰৰ ওচৰলৈ অহা বিশ্বাস আছে, এইবোৰে ঘৰত শান্তি আৰু শুভ শক্তিৰ ইংগিত দিয়ে। তাৰপিছত 3 নম্বৰ সংকেতটো হ'ল হঠাৎ টকা লাভ হোৱা বা লাভৰ সুযোগ অহা, কেতিয়াবা অকল্পনীয়ভাৱে কামৰ সুযোগ বা টকাৰ পথ খোলা যায় বা খোলা দেখা যোৱা যায়। এই সময়ত ভাগ্য সলনি হ'বলৈ আৰম্ভ কৰে। তাৰপিছত 4 নম্বৰ সংকেতটো হৈছে পূজা কৰাৰ সময়ত মনত বহুত সন্তুষ্টি লাভ কৰা, মনত বহুত বেছি শান্তি লাভ কৰা, পূজা পাঠ বা মন্ত্ৰ জপ কৰাৰ সময়ত মন বেছি ভাল লাগে। তেন্তে বহুতে তাক স্পিৰিচুৱেল পজিটিভ এনাৰ্জি বা পজিটিভ চাইন বুলি ধৰে। আৰু এতিয়া আটাইতকৈ ইম্পৰ্টেণ্ট সংকেতটো হৈছে 5 নম্বৰ সংকেতটো ঘৰত বাৰে বাৰে সুখৰ অনুভৱ অহা, কোনো বিশেষ কাৰণ নাথাকিলেও মন ভাল লাগি থাকে, ঘৰৰ পৰিৱেশ শান্ত লাগে আৰু বহুতে কয় এইটো শুভ শক্তিৰ লক্ষণ। কিন্তু এটা কথা মনত ৰাখিব, মাত্ৰ সংকেত দেখিলেই নহয়, ভাল কাম, পৰিশ্ৰম আৰু পজিটিভ চিন্তাও খুব ইম্পৰ্টেণ্ট হয়। আপোনাৰ ঘৰত এনেকুৱা সংকেত কেতিয়াবা দেখা গৈছে নেকি? কমেণ্টত জয় মা লক্ষ্মী লিখিব আৰু ভিডিঅ'টো লাইক কৰিব, বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ স্পিৰিচুৱেল এষ্ট্ৰলজি ভিডিঅ'ৰ বাবে পেজটো ফ'ল' কৰিব নাপাহৰিব।